মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ অনুশীলনী ১২ ক হৈছে ১ নম্বৰত দিয়া আছে তলৰ কোন কেইটা বছৰ লিপিয়ে নিৰ্ণয় কৰা। লিপিয়ে নিৰ্ণয় কৰিবলৈ প্ৰথমতে আমি জানিব লাগিব যে কোনবোৰ বছৰক লিপিয়াৰ বুলি কোৱা হয়। তোমালোকৰ কিতাপৰ ৮৬ নম্বৰ পৃষ্ঠাৰ ওপৰৰ ফালে চাবা। ৮৬ নম্বৰ পৃষ্ঠাৰ ওপৰৰ ফালে লিখা আছে কি এবছৰত কিমান দিন হয় ৩৬৫ দিন। সাধাৰণতে ফেব্ৰুৱাৰী মাহত ২৮ দিন থাকে, মানে সাধাৰণতে ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে ২৮ দিন থাকে, কিন্তু কেতিয়াবা কেতিয়াবা ফেব্ৰুৱাৰী মাহত কি হয় ২৯ দিনীয়া হৈ যায়। পিছত লিখা আছে ফেব্ৰুৱাৰী মাহত ২৯ দিন হলে সেই বছৰটোক কি বোলে লিপিয়াৰ বোলে। মানে কেতিয়াবা যদি ফেব্ৰুৱাৰী মাহত ২৯ দিন থাকে তেতিয়া সেই বছৰটোক কি বুলি ধৰা হয় লিপিয়াৰ বুলি ধৰা হয়। প্ৰতি ৪ বছৰৰ মূৰে মূৰে লিপিয়াৰ হয় হৈছে, প্ৰতি ৪ বছৰৰ মূৰে মূৰে লিপিয়াৰ হয়। তাৰপিছত আমাক লিপিয়াৰ বুলি জানিলো, কিন্তু আমাক অংকটো দিয়া আছে কি যে কোন কেইটা বছৰ লিপিয়াৰ হয়। গতিকে আমি লিপিয়াৰ হৈ কেনেকে জানিম সেইটো অংক কৰিহে জানিম হৈছে। তলৰ বছৰ লিপিয়াৰ কেনেকৈ জানিবা হৈছে, কোনটো বছৰ কেনেকৈ লিপিয়াৰ বুলি জানিম। আমি ক নম্বৰ দিয়া আছে বছৰৰ সংখ্যাটোক ৪ৰে হৰণ কৰা। মানে যিমান সংখ্যা তোমাক দিয়া আছে সেইটোক ৪ৰে যদি হৰণ কৰা, যদি ভাগশেষ নাথাকে, ভাগশেষ মানে কি বাকী একো নাথাকে, বাকী শূন্য থাকে, শূন্যৰ বাহিৰে বেলেগ একো নাথাকে, তেতিয়া তাক কি বুলি কোৱা হয় লিপিয়াৰ বুলি কোৱা হয়। যদি ভাগশেষ থাকে অৰ্থাৎ কিবা এটা ৰৈ গ'ল, যেনেকে ১ ২ ৩ ৪ শূন্যৰ বাহিৰে কিবা এটা ৰৈ গ'ল, তেতিয়া তাক কি বুলি কোৱা হয় লিপিয়াৰ বুলি কোৱা নহয় হৈছে। একৰ কটো আছে ২০০২ হৈছে ২০০২ ২০০২টো লিপিয়াৰ হয় নে নহয় জানিবলৈ আমি কিহেৰে হৰণ কৰিব লাগিব ৪ৰে হৰণ কৰিব লাগিব হৈছে। এতিয়া ৪ৰে হৰণ কৰিম। হৰণ কৰোতে আমাৰ নিয়ম কি আছে, হৰণ কৰোতে আমাৰ নিয়ম হল যে অংক আগত চাব লাগে কেইটা অংক আছে। এইফালে কেইটা অংক আছে আমি দেখিবলৈ পাইছো এটা অংক আছে, হিচাপ মতে ইফালে কেইটা অংক ল'ব লাগে এটা অংক ল'ব লাগে, কিন্তু এটা অংক ল'লে আমি কি ল'ব লাগিব অকল ২ হৈছে। ২ ৪ৰে হৰণ নাযায় হৈছে, কাৰণ ৪ ১ গুণ ৪ ২টো সৰু হৈ যায়, গতিকে আমি কেইটা অংক ল'ম দুটা অংক ল'ম হৈছে। এতিয়া আমি নিয়তা কৰিম ৪ ১ গুণ ৪ ৪ ২ গুণ ৮ ৪ ৩ গুণ ১২ ৪ ৪ গুণ ১৬ ৪ ৫ গুণ ২০ ৪ ৫ গুণ আমাৰ ২০। যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ গলে সদায় কি হয় শূন্য হয় হৈছে। এতিয়া ওপৰৰ পৰা সদায় এটা এটা সংখ্যা নামে, গতিকে ওপৰৰ পৰা নামিব শূন্য হৈছে। কিন্তু এই শূন্যটো যিহেতু একো মান নাই, গতিকে শূন্যটো এনে নামাৰ কাৰণে এইটো ক'ত যায় ওপৰত উঠি যায় হৈছে, ওপৰত উঠি যাব। এই শূন্যটো ক'ত উঠি যাব ওপৰত উঠি যাব। তাৰপিছত ইয়াৰে কি নামিব ২ নামিব হৈছে, ইয়াৰে কি নামিব ২ নামিব, কাৰণ শূন্যটো নামি পিনে একো লাভ নাই হয়নে, এইটোকতো সংখ্যাটো হৰণ নকৰে, সেইকাৰণে আৰু কি নামিল ২ নামিল হৈছে। এতিয়া চোৱা ৪ৰে ২ হৰণ যায় নেকি, নাযায়, ৪ৰে হৰণ নাযায় হৈছে, গতিকে আমাৰ কি হল, গতিকে আমি ইয়াৰ পৰা ক'ব পাৰিম যে যিহেতু ভাগফল নহয় ভাগশেষ হৈছে, ভাগশেষ আমাৰ কিমান চোৱা ০২ দেখিবলৈ পাইছা হৈছে, কিন্তু সংখ্যাৰ আগত শূন্য থাকিলে তাৰ কোনো মান নাই, এইটোক অকল কি বুলি লিখা যাব ২ বুলি লিখি যাব হৈছে। যিহেতু ভাগশেষ আমাৰ কিমান থাকিল ২ থাকিল হৈছে, গতিকে ২০০২ চনটো লিপিয়েৰ নহয় হৈছে, লিপিয়েৰ নহয়। যদি আমাৰ ইয়াতে বাকী থাকি যায় হৈছে, বাকী থাকিলে লিপিয়েৰ নহয় হৈছে, আৰু যদি বাকী নাথাকিল হয় তেতিয়াহ'লে আমাৰ কি হল হয় লিপিয়েৰ হল হয়। হ'ব একদম সহজ। চোৱা আকৌ এইটো যে হৰণটো তোমাৰ শুদ্ধ হৈছে নে ভুল হৈছে এইটো তুমি কেনেকে জানিব পাৰিবা হৈছে। ইয়াতে চোৱা ২০০২ আছে হৈছে, ২০০২ আছে, ৪ৰে কোনবিলাক সংখ্যা হৰণ যায়, যিবিলাক সংখ্যাৰ শেষৰ অংক দুটাক ৪ৰে হৰণ যায় হৈছে। ইয়াতে শেষৰ অংক কি আছে ০ আৰু ২ আছে। ০ ২ মানে কি যিকোনো সংখ্যাৰ আগত শূন্য থাকিলেতো অকল সেই সংখ্যাটোকে বুজাই হৈছে। ইয়াতে কি বুজাব ২, ২ক ৪ৰে হৰণ যায় নেকি, ২ক ৪ৰে হৰণ নাযায় হৈছে। যিহেতু হৰণ নাযায় গতিকে আমি গম পাম যে এই গোটেই সংখ্যাটোকো ৪ৰে হৰণ নাযাব হৈছে। ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰিম যে আমাৰ অংকটো কৰাতে শুদ্ধ হৈছে, এইটো হৰণ নাযায়। যদি এই শেষৰ অংক দুটা মানে হৰণ গ'ল হয় তেতিয়াহ'লে আমি বুজিলো হয় যে এই গোটেই সংখ্যাটোও ৪ৰে হৰণ যায় হৈছে। এইটো কৰিব নালাগে, এইটো মানে তোমালোকে মোৰ শুদ্ধ হৈছে নে হোৱা নাই সেইটো চাব পাৰিবা হৈছে। তাৰপিছত আমাৰ খ নম্বৰত আছে ২০০৪ হৈছে। ২০০৪ক আমি লিপিয়াৰ বুলি হয় নে নহয় জানিবলৈ কিহেৰে হৰণ কৰিব লাগিব ৪ৰে হৰণ কৰিব লাগিব হৈছে।
অংক চাব লাগে প্ৰথমতে কেইটা অংক আছে এটা হিচাপমতে ইফালেও কেইটা ল'ব লাগে এটা কিন্তু 2টো 4তকৈ সৰু হয় গতিকে আমি কেইটা অংক ল'ব লাগে দুটা অংক ল'ব লাগে হৈছে 4 গুণ 4 4 গুণ 8 4 3 12 4 4 16 4 5 গুণ আমাৰ 20 হৈছে 4 5 গুণ কিমান 20 হ'ব এতিয়া চোৱা এই শূন্যটো এনে নামিল হয় নে নহয় ওপৰৰ পৰা কেইটা সংখ্যা নামে সদায় এটা এটা সংখ্যা কৰি নামে ওপৰৰ পৰা সংখ্যা নামিবলৈ কি নামিব লাগিব শূন্য গতিকে শূন্যটো চোৱা শূন্যৰ কোনো ভেলু নাই কিন্তু ইয়াতে এনে নামা শূন্যটো সদায় ক'ত উঠি যায় ওপৰত উঠি যায় হৈছে ওপৰত উঠি যাব এই শূন্যটো ক'ত উঠি যাব ওপৰত উঠি যাব যেহেতু আমাক হৰণ কৰিব লাগিব আকৌ কি নামি আহিব আমাৰ 4 নামিব হৈছে 4 চোৱা এবাৰ 4 কিমান গুণ 4 4 1 গুণ 4 হৈছে 4 পৰা 4 গ'লে আমাৰ শূন্য হৈছে চোৱা এতিয়া আমাৰ ভাগশেষ কিমান হ'ল এতিয়া আমাৰ ভাগশেষ হ'ল শূন্য যেহেতু ভাগশেষ আমাৰ কিমান শূন্য অৰ্থাৎ একো নাই হৈছে ভাগশেষ শূন্য মানে কি বুজায় অৰ্থাৎ একো নাই হৈছে একো নাই গতিকে 2004 চনটো কি হ'ব আমাৰ লিপ ইয়াৰ হয় হৈছে লিপ ইয়াৰ হয় হ'ব চোৱা যদি ইয়াতে বাকী নাথাকে বাকী নাথাকা মানে শূন্য থকা শূন্য মানে একো নাথাকা হৈছে ভাগশেষ যদি শূন্য ওলাই তাৰ অৰ্থাৎ এইটো বুজায় যে একো নাথাকে বাকী হৈছে শূন্য মানে কি একো নুবুজায় গতিকে আমাৰ চনটো কি হ'ব লিপ ইয়াৰ হ'ব এতিয়া চোৱা এইটো যে শুদ্ধ হ'ল নে নহ'ল তুমি মুখে মুখেও চাব পাৰা যে আমি কিমান সংখ্যা আছিল 2008 আছিল হৈছে মই কৈছিলো যে 4ৰে হৰণ কোনবিলাক সংখ্যাক যায় যিবিলাক সংখ্যাৰ শেষৰ দুটা অংক 4ৰে হৰণ যায় হৈছে ইয়াৰ শেষৰ দুটা অংক কি আছে 0 আৰু 4 0 মানে 0 আৰু 4 আছে হৈছে 0 4 কি বুলি লিখা যায় সংখ্যাৰ আগত 0 থাকিলে সেইটো নধৰে গতিকে আমি কি বুজি পাম এইটো 4 আছে অকল 4ৰে 4 হৰণ যায় হয় নে নহয় 4 1 গুণ 4 গতিকে 4ৰে যিহেতু হৰণ যায় তেতিয়াহ'লে আমি বুজিম যে এই গোটেই সংখ্যাটো কিহেৰে হৰণ যাব 4ৰে হৰণ যাব হৈছে ইয়াৰ পৰা এইটো বুজিলো যে এই গোটেই সংখ্যাটোক 4ৰে হৰণ যাব হৈছে অৰ্থাৎ আমাৰ এই কৰাটো শুদ্ধ হৈ আছে হৈছে এইটো তোমালোকে এনে চাবা আৰু মানে ভাবি চাবা এই যে শেষৰটো মানে কি হৈ আছে যে হৰণ যাই আছে নে নাই শেষৰ দুটা অংক হৈছে শেষৰ দুটা তাৰপিছত আছে 2010 আমি কিহেৰে চাব লাগিব 4ৰে চাব লাগিব হৈছে অংক কেইটা আছে এটা হিচাপমতে কেইটা ল'ব লাগে এটা কিন্তু 2টো ল'লে কি হ'ব সৰু হৈ যাব গতিকে আমি কেইটা অংক ল'ম দুটা অংক ল'ম 4 গুণ 4 4 গুণ 8 4 3 12 4 4 16 4 5 গুণ 20 আমাৰ 4 5 গুণ কিমান হ'ল 20 হৈছে চোৱা এইবাৰ 20ৰ পৰা 20 গ'লে শূন্য তাৰপিছত আমি ওপৰৰ পৰা সংখ্যা নামাব লাগিব ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে সদায় এটা সংখ্যা কৰি নামে ওপৰৰ পৰা 1 নামিব হয়নে নহয় কিন্তু 1টো 4তকৈ সৰু গতিকে আমি কেইটা অংক নমাব লাগিব একেবাৰে দুটা অংক নমাব লাগিব যেতিয়া একেবাৰে কেতিয়াবা দুটা অংক নমাবলগীয়া হয় তেতিয়া ওপৰত আমি কি দিব লগা হয় এটা শূন্য দি ল'বলগীয়া হয় হৈছে এতিয়া চোৱা 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 12 হ'লে বেছি হৈ যায় গতিকে আমি 10ৰ তলৰ সংখ্যা কি ল'ম 8 ল'ম হৈছে 4 1 গুণ 4 4 2 গুণ 8 হৈছে 4 কেইবাৰ কৰি 8 পাইছো 4 দুইবাৰ কৰি 8 পাইছো গতিকে ওপৰত লিখিম 2 10ৰ পৰা 8 গ'লে 2 গতিকে আমাৰ ভাগশেষ কিমান থাকিল 2 থাকিল যেহেতু আমাৰ ভাগশেষ থাকি গ'ল গতিকে এই চনটো লিপ ইয়াৰ নহয় হৈছে এতিয়া আমি লিখিম যেহেতু ভাগশেষ 2 থাকিলে গতিকে 2010 চনটো লিপ ইয়াৰ নহয় একদম সহজ হয় নে নহয় লিপ ইয়াৰ নহয় চোৱা এইটোও তোমালোকে চাব পাৰিবা 2010 হৈছে 2010 কৰি চাব নালাগে এনে এনে চাবা 2010 শেষৰ দুটা অংক চাব কৈছিলো মই শেষৰ দুটা অংক কি আছে 10 10ক কি 4ৰে হৰণ যায় 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 হয় নে নহয় 12 হয় আৰু ইফালে তলত 8 হয় কিন্তু 10ক নহয় হৈছে গতিকে এইটো 10ক যিহেতু 4ৰে নাযায় গতিকে এই সংখ্যাটো 4ৰে নাযাব হৈছে ইয়াৰ পৰা আমি গম পাওঁ যে আমাৰ কৰাটো শুদ্ধ হৈ আছে হৈছে
একদম সহজ, কোনো টেনশ্যন নাই। তাৰপিছত চোৱা ঘ নম্বৰ আছে 2018। 2018 এইটোকো কিহেৰে হৰণ কৰিব লাগিব? 4ৰে। অংক কেইটা আছে? অংক এটা আছে। হিচাপ মতে কেইটা অংক চাব লাগে? এটা অংক। কিন্তু এটা ল'লে কি হ'ব? সৰু হ'ব। গতিকে আমি কেইটা ল'ম? দুটা ল'ম, হৈছে? 4 × 4 4 × 8 4 × 12 4 4 × 16 4 5 × 20 4 5 × 20, হৈছে? এতিয়া ওপৰৰ পৰা আমি সংখ্যা নামাওঁ। ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে? ওপৰৰ পৰা সদায় এটা সংখ্যা কৰি নামে। একটো নামিল, চোৱা 4 1টো 4তকৈ সৰু হয়, 4ৰে একক নাযায়। গতিকে আমি কেইটা অংক নামাব লাগিব? দুটা অংক, হৈছে? যেতিয়া কেতিয়াবা দুটা অংক নমাবলগীয়া হয় তেতিয়া ওপৰত এটা সদায় কি দিব লাগে? শূন্য দি ল'ব লাগে, হৈছে? 4 এতিয়া নেওতা পঢ়িম আমি। 4 × 4 4 × 8 4 × 12 4 4 × 16 4 5 × 20। 5 হ'লে 4 5 গুণ হ'লে 20 হৈ যায়। 20 হ'লে বেছি হৈ যায়। এতিয়া আমি 4 কিমান ল'ম? 18তকৈ কম ল'ম। 4 4 গুণ 4 4 গুণ আমি কিমান পাম? 16, হৈছে? 18ৰ পৰা 16 গ'লে 2। 8ৰ পৰা 6 গ'লে 2, 1ৰ পৰা 1 গ'লে 0, সংখ্যাৰ আগত 0 নিলিখে, হৈছে? গতিকে আমাৰ কিমান বাকী থাকিল? 2 বাকী থাকিল। যিহেতু ভাগশেষ 2 থাকিলে, গতিকে 2018 চনটো লিপ ইয়েৰ নহয়, হৈছে? যেতিয়া বাকী থাকিব তেতিয়া লিপ ইয়েৰ নহয়, আৰু যেতিয়া বাকী নাথাকে তেতিয়া লিপ ইয়েৰ হ'ব। এতিয়া চোৱা 2018, হৈছে? 2018 শেষৰ অংক দুটা কি আছে? 1 আৰু 8 আছে। 18ক কি 4ৰে হৰণ যায়? নাযায়, হৈছে? 18ক কেনেকে নাযায়? 4 × 4 4 × 8 4 × 12 4 4 × 16 4 5 × 20, কিন্তু 18 নহয়, হয়নে? গতিকে 18ক যিহেতু নাযায়, গতিকে এই গোটেই অংকটোকো 4ৰে হৰণ নাযাব। আমি বুজিম যে কেতিয়াবা যদি কিবা এটা সংখ্যা দিয়া হয়, তাৰে যদি শেষৰ দুটা অংক যদি 4ৰে বিভাজ্য হয়, অৰ্থাৎ হৰণ যায়, তেতিয়াহ'লে আমি বুজিম যে সেই গোটেই সংখ্যাটোও 4ৰে বিভাজ্য হ'ব, হৈছে? 18টোক 4ৰে নাযায়, গতিকে আমি এইটো বুজি পাম যে এই গোটেই সংখ্যাটোও 4ৰে নাযায়। গতিকে অৰ্থাৎ এইটো আমাৰ যিমানখিনি কৰিছো সেইখিনি শুদ্ধ আছে, হৈছে? হ'ব? শেষৰটো অংক আছে 19 নম্বৰত লিখা আছে 2024, হৈছে? 2024। চোৱা 2024 কিহেৰে হৰণ কৰিব লাগিব? 4ৰে। লিপ ইয়েৰ বুলি জানিবলৈ 4ৰে হৰণ কৰিব লাগিব। কেইটা অংক আছে? এটা। হিচাপ মতে কেইটা ল'ব লাগে? এটা। কিন্তু 2 এটা ল'লে 2 হয় না? 2টো 4তকৈ সৰু হৈ যায়, হৈছে? গতিকে আমি কেইটা ল'ম? দুটা অংক ল'ম। 4 × 4 4 × 8 4 × 12 4 4 × 16 4 5 গুণ আমাৰ 20 4 5 গুণ 20। 20ৰ পৰা 20 গ'লে 0। এতিয়া আমি ওপৰৰ পৰা সংখ্যা নামাওঁ। ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে? এটা সংখ্যা কৰি নামে, হৈছে? ওপৰৰ পৰা কি নামি আহিব? 2 নামি আহিব। কিন্তু 2টো 4তকৈ সৰু, হৈছে? গতিকে আমি কেইটা ল'ব লাগিব? দুটা ল'ব লাগিব। এতিয়া কেতিয়াবা যদি দুটা সংখ্যা নমাবলগীয়া হয়, তেতিয়াহ'লে ওপৰত সদায় কি এটা হয়? 0 এটা হৈ যায়, হৈছে? এতিয়া চোৱা 4ৰে আমি নেওতা পঢ়িম। 4 × 4 4 × 8 4 × 12 4 4 × 16 4 5 × 20 4 6 × 24 4 6 × কিমান? 24। যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় কি পোৱা যায়? 0 পোৱা যায়। নাইবা তুমি এনেকুৱা চাব পাৰা 4 পৰা 4 গ'লে 0, 2 পৰা 2 গ'লে 0, হৈছে? ভাগশেষ আমাৰ কিমান থাকিল? 0 থাকিল। 0 থকা মানে একো নাথাকা, হৈছে? যিহেতু ভাগশেষ 0, গতিকে 2024 চনটো লিপ ইয়েৰ হয়, হৈছে? কেতিয়াবা যদি 0 থাকে, মানে 0 থকা মানে একো বাকী নাথাকা, হৈছে? তেতিয়াহ'লে আমাৰ কি হ'ব? লিপ ইয়েৰ হ'ব, হৈছে? এতিয়া তুমি পৰীক্ষা কৰি চাব পাৰা এনে মনতে যে 2024, হৈছে? 2024ৰ শেষৰ অংক দুটা কি আছে? 2 আৰু 4। 2 আৰু 4টো কি হয়? 24 হয়, হৈছে? 24ক 4ৰে হৰণ যায় নে নাযায়? 4ৰে হৰণ যায়, কাৰণ 4 × 4 4 × 8 4 × 12 4 4 × 16 4 5 × 20 4 6 × 24, হৈছে? 24ক হৰণ যায়, গতিকে এই গোটেই সংখ্যাটোকো কিহেৰে হৰণ যাব? 4ৰে হৰণ যাব, হৈছে? গতিকে আমাৰ এই যিটো অংক কৰিছো সেই অংকটো শুদ্ধ, হৈছে? 2 নম্বৰ লিখা আছে তাৰিখবোৰ সংখ্যাত লিখা হৈছে। ইয়াতে কিছুমান তাৰিখ দিয়া আছে, তাৰপিছত আমাৰ কেনেকে লিখিব হৈছে? এই ধৰণে সংখ্যাত লিখিবলৈ গৈছে, হৈছে? উদাহৰণস্বৰূপে এইটো দিয়া আছে। প্ৰথমতে কি লিখে? প্ৰথমতে লিখে তাৰিখ, তাৰপিছত কি লিখে? মাহ, তাৰপিছত লিখে বছৰ, হৈছে? মনত ৰাখিবা, প্ৰথমতে লিখে তাৰিখ, মাহ, বছৰ। তাৰিখ, মাহ, বছৰ, তেনেকে কেইবাৰমান কোৱা তোমালোকৰ হৈ যাব।
হৈছে তাৰিখ মাহ বছৰ এতিয়া চোৱা জুলাই মাহটো যে 7 মাহ বুলি কৈছে ইয়াতে আমি কেনেকে পাম তোমালোকৰ কিতাপত প্ৰথম নম্বৰ পৃষ্ঠাতে আছে ইয়াতে চোৱা প্ৰথম নম্বৰ পৃষ্ঠাত এইটো য'ত অধ্যায় 12 লিখা আছে তাৰ একদম তলত লিখা আছে ইয়াতে হৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হৈছে এতিয়া যদি মোক কয় যে কি মাহ জুখিব লাগে ধৰা হ'ল কি মাহ ধৰা হ'ল মোক এইটো কি মাহ জুলাই মাহ হৈছে ইয়াতে কি মাহ আছে জুলাই মাহ মই কোনটো চাম জুলাইটো চাম হৈছে জুলাইটো কি নম্বৰত আছে জুলাইটো চোৱা ইয়াতে এইটো হৈছে জুলাইটো এতিয়া নম্বৰ চাম 1 2 3 4 5 6 7 হয়নে 7 গতিকে ইয়াতে কি জুলাইৰ বদলি আমি কি লিখিছো সেইকাৰণে জুলাইৰ বদলি আমি লিখিছো 7 মাহ হৈছে তাৰপিছত চনটো বহাই দিছো সহজ একদম এতিয়া চোৱা এতিয়া আমি প্ৰথমে কি লিখো তাৰিখ লিখো হয় নহয় জানুৱাৰী ফেব্ৰুৱাৰীখিনি মই ইয়াতে ভালকে লিখি লৈছো হৈছে তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া চোৱা মোক কি কৈছে যে খ নম্বৰটো কৈছে খ নম্বৰ কৈছে 12 আগষ্ট 2021 তাৰিখটো কি তাৰিখ প্ৰথমে হয় আমাৰ কি তাৰিখ কিমান আকৌ আমাৰ লিখাই আছে 12 তাৰিখ আমাৰ 12 মাজত এডাল কি সৰু চিন দিছো হৈছে সৰু চিন দিছো তাৰপিছত আগষ্ট মাহ কিমান মাহত পৰে আগষ্ট আমাৰ চোৱা এইটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট হৈছে আগষ্ট হলে আমাৰ কি মাহ হয় 8 মাহ হয় হৈছে চোৱা মাহবিলাক কিমান হয় মাহবিলাকৰ অতিৰিক্ত হয় 12 মাহ হৈছে 12 মাহ কেইটা ঘৰ থাকে দুটা ঘৰ থাকে হয় নে নহয় সেইকাৰণে ইয়াতে সাধাৰণতে এটা শূন্য লিখা খায় যে এনেকে এটা ঘৰত যদি আগষ্ট কোৱা হয় তেতিয়াহ'লে কি লিখা খায় 8 লিখিব লাগে হয় নে নহয় এককৰ পৰাহে 8টো লিখে আকৌ বাকী এটা থাকি যায় হয় নে নহয় গতিকে বাকীটো ইয়াতে নাথাকে বাকী থাকিলে কি লিখিব লাগে শূন্য এটা লিখিব লাগে সেইকাৰণে ইয়াতে যে লিখিছা 07 7ৰ বদলি কিয় 07 লিখিছে এইটো কাৰণে লিখিছে হৈছে কাৰণ মাহত সদায় কেইটা ঘৰ থাকে দুটা ঘৰ থাকে ইয়াতে 7 মাহ আছে গতিকে ইফালতো খালী থাকিব খালী থাকিলে কি লিখে শূন্য লিখে হৈছে গতিকে আমি আগষ্টটো কিমান মাহ পাইছো 8 মাহ পাইছো আগষ্টটো 8 মাহ পাইছো 8টো এককৰ ঘৰত লিখিম বাকী ইফালতো কি দিম শূন্য দিম সদায় হৈছে যদি একো নাথাকে কি দিম শূন্য দিম এতিয়া 12 পালো মাহ কিমান কৈছিল আগষ্ট মাহৰ বদলি আমি কিমান পালো 8 মাহ পালো হৈছে তাৰপিছত চনটো লিখিম চন মানে বছৰটো হৈছে বছৰ কিমান দিয়া আছে 2021 একদম সহজ প্ৰথমতে তাৰিখ লিখে তাৰপিছত মাহ তাৰপিছত বছৰ লিখে হৈছে কটো হ'ল এতিয়া আমাৰ হ'ব গ চোৱা এতিয়া লিখা আছে 2021 চনৰ 5 নৱেম্বৰ মাহ বছৰটো আগত দিয়া আছে কিন্তু আগত আমি নিলিখিম হৈছে আমি কি লিখিম ফাৰ্ষ্ট লিখিম প্ৰথমতে আমি লিখিম তাৰিখ কি 5 তাৰিখ হৈছে কি তাৰিখ 5 তাৰিখ হৈছে 5 তাৰিখ এডাল সৰু এনেকে দিম তাৰপিছত নৱেম্বৰ মাহ বুলি কৈছে নৱেম্বৰ এতিয়া নৱেম্বৰ ক'ত আছে চাওঁ আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ কিমান 11 হৈছে এতিয়া চোৱা মাহত কেইটা ঘৰ থাকে দুটা ঘৰে দুটা অংকৰে আমাৰ পৰিপূৰ্ণ হৈ গ'ল মানে পূৰ হৈ গ'ল এতিয়া আমি গতিকে ইয়াতে শূন্য এটা দিব নালাগে হৈছে কাৰণ দুটা জেগা থাকে মাহৰ দুটাই আমাৰ সম্পূৰ্ণ হৈ গ'ল হলে নহয় এতিয়া চোৱা আমাৰ কি কৈছে কিমান 5 নৱেম্বৰ হ'ল 5 এইটো তাৰিখটো 11 নৱেম্বৰ মানে কিমান হ'ল 11 মাহ হ'ল আৰু চনটো কিমান আমাৰ 2021 গতিকে আমি ইয়াতে কি লিখিম 2021 চন একদম সহজ তাৰপিছত ঘ নম্বৰ আমাৰ ঘ নম্বৰত কি আছে 2020 চনৰ নৱেম্বৰ মাহৰ 14 তাৰিখ কেই তাৰিখ 14 তাৰিখ তাৰিখটো আগত লিখে তাৰিখটো ইয়াতে লিখাই আছে আমাৰ তাৰিখটো আগত লিখে তাৰিখটো কি দিয়া আছে 14 তাৰিখ হৈছে তাৰপিছত আৰু এটা সৰু এনেকে দিম তাৰপিছত কি লিখিম মাহটো লিখিম কি মাহ বুলি কৈছে নৱেম্বৰ মাহ নৱেম্বৰ মানে কি হ'ল আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহত কিমান হয় 11 মাহ হয় গতিকে আমি কি লিখিম ইয়াতে 11 লিখিম হৈছে তাৰপিছত এনেকে আৰু সেইডাল সৰু দিম তাৰপিছত কিমান চন কৈছে 2020 চন হৈছে 2020 চন গতিকে শেষত আমি কি লিখিম চনটো লিখি দিলে হ'ল একদম সহজ তাৰপিছত উঙ নম্বৰ আছে 2021 চনৰ 14 মাৰ্চ হৈছে 2021 চনৰ কিমান 14 মাৰ্চ হৈছে 14 মাৰ্চ এতিয়া কিমান মাৰ্চ 14 তাৰিখ কিমান 14 তাৰিখ হৈছে তাৰিখটো আগত লিখিম 14 তাৰপিছত সৰু এডাল দিলো এতিয়া আমি মাৰ্চ লিখিম মাৰ্চটো কি মাহ হৈছে ইয়াতে চোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত আমাৰ 3 মাহত কেইটা ঘৰ থাকে মাহত দুটা ঘৰ থাকে এককৰ ঘৰত 3 লিখিলে ইফালতো খালী ৰাখিব গতিকে খালী কি দিম আমি শূন্য দিম এটা হৈছে তাৰপিছত কি চন আছিল
2021 চন আছিল হৈছে 2021 চন একদম সহজ প্ৰথমতে লিখিবা তাৰিখ তাৰপিছত মাহ তাৰপিছত বছৰ নম্বৰ লিখা আছে 4 এপ্ৰিলৰ পৰা 18 জুনলৈ একে বছৰৰ কিমান দিন এই 3ৰ পৰা ইফালে অংকখিনি কৰিবলৈ প্ৰথমতে কেইটামান আমি কথা জানিব লাগিব হৈছে সেই কেইটা কথা জানিলে তোমালোকে অংক কেইটা সহজ হৈ পৰিব এতিয়া আমি সাধাৰণতে জানো যে এটা মাহত কিমান বুলি ধৰি লোৱা হয় 30 দিন বুলি ধৰি লোৱা হয় হৈছে কিন্তু গোটেই কেইটা মাহত সমান দিন নাথাকে যেনেকৈ ফেব্ৰুৱাৰীত থাকে 28 দিন বাকি কিছুমান মাহত থাকে 30 দিন আৰু কিছুমানত 31 দিন যেনেকৈ আমাৰ সদায় মন থাকে যে আমি কি 31 ডিসেম্বৰ খাওঁ হয় না নহয় 31 ডিসেম্বৰ পালন কৰো নে নকৰো গতিকে এক মানে ডিসেম্বৰ মাহখন কিমান মাহ হয় 31 দিনীয়া হয় না নহয় গতিকে আমি ইয়াৰ পৰা এটা কথা জানিলো যে কিছুমান মাহ কি হয় 31 হয় কিছুমান হয় 28 কিছুমান হয় 30 হয় না নহয় এতিয়া কোনবোৰ 30 কোনবোৰ 31 কোনবোৰ 28 হয় সেইটো আগত আমি জানিব লাগিব হৈছে এতিয়া চোৱা হা প্ৰথমতে তুমি হাতখন লোৱা এনেকে হাতখন লৈ পিনে এটা মুঠি মাৰা হৈছে মুঠি মাৰি দিলে তোমালোকে দেখা পাবা যে কিছুমান কি হৈছে তোমাৰ এনে পাহাৰ নিচিনা হৈছে ইয়াতে এটা আছে তাৰপিছত ইয়াতে এটা আছে এইখিনিত এটা আছে আৰু ইয়াতে এটা আছে হৈছে বাকি এইখিনিত কি থাকে এটা এটা ফাঁক থাকে হয় নহয় এইখিনি এটা এটা ফাঁক থাকে এতিয়া মোবাইলত ইমান ভাল কৰি বুজা নাযায় গতিকে মই অকমান সুবিধা কৰি দিছো তোমালোকক হোৱাইটনাৰ মাৰি দিছো হৈছে এইটো চোৱা এইটো ওখ হৈছে ইয়াতে কি কৰিলো অকমান মানে হোৱাইটনাৰ মাৰি দিছো হৈছে ইয়াতে হোৱাইটনাৰ অলপ লগাই দিছো তাৰপিছত ইয়াতে অকণ পাহাৰ হৈছে ইয়াতে হোৱাইটনাৰ মাৰি দিছো হৈছে তাৰপিছত এইখিনিত এটা এইটো এটা তাৰপিছত এইটো এটা হৈছে এতিয়া চোৱা এইবিলাক গেপ আছে না ইয়াতে এটা গেপ আছে এইখিনিত গেপ আছে আৰু এইখিনি কি হৈছে অকমান উঠা হৈ আছে হয় না নহয় যিখিনি আমাৰ মাৰিলে সাধাৰণতে এনেকে যদি ফুকি মাৰো এইবিলাকে আমাৰ লাগে হয় না মানুহৰ গাত এতিয়া চোৱা হা প্ৰথমতে কি হ'ব কোনটো কেনেকে গণে হৈছে প্ৰথমতে আমাৰ কি হয় এইটো হয় 31 তাৰপিছত 30 তেনেকে আহে প্ৰথমতে আমি ক'ৰ পৰা গণিম জানুৱাৰীৰ পৰা গণিম হৈছে জানুৱাৰীৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হৈছে এই যে এনেকে এইবিলাক আছে এই যে অলপ মানে য'ত বগা বগা দাগ দিয়া আছে মানে যখিনি অলপ উচা হৈ আছে সেইখিনি কি বুলি ধৰে সদায় 31 বুলি ধৰে হৈছে কিমান বুলি ধৰে 31 হৈছে 31 মানে কি সেই মাহবিলাকত কিমান দিন থাকে 31 দিন থাকে হৈছে আৰু যিবিলাক এইবিলাক যে গেপ আছে হৈছে এই গেপত যিবিলাক পৰিছে যিবিলাক মাহ পৰিছে সেইবিলাকক সদায় কি বুলি ধৰে সেইবিলাকক 30 দিনীয়া বুলি ধৰে হ'ব 30 দিনীয়া ধৰে খালি অকল ফেব্ৰুৱাৰী মাহটোহে 28 নাইবা 29 দিন হয় হৈছে এতিয়া চোৱা মোক কৈছে কি 4 এপ্ৰিলৰ পৰা 18 জুনলৈ হৈছে 4 এপ্ৰিলৰ পৰা 18 জুনলৈ প্ৰথমতে আমি জানিব লাগিব যে এপ্ৰিল মাহটো কিমান দিনীয়া হয় না নহয় এপ্ৰিল মাহটো হৈছে এপ্ৰিল মাহটো কিমান দিনীয়া হয় চোৱা প্ৰথমতে মই কৈছো যে যিটো উচা থাকে তাৰ পৰা গণিম হৈছে এইটো হ'ল জানুৱাৰী তাৰপিছত ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল হৈছে এপ্ৰিল কিমান দিনীয়া এপ্ৰিল এই ফাকটোত পৰিল হয় নহয় এই ফাকটোত যিবিলাক পৰিব সেইবিলাক কিমান দিনীয়া হয় 30 দিনীয়া হয় না নহয় গতিকে এপ্ৰিল মাহটো কিমান দিনীয়া হ'ল আমাৰ 30 দিনীয়া হ'ল 30 দিনৰ 4 এপ্ৰিলৰ পৰাহে গণিব কৈছে ধৰা হ'ল এইটো হৈছে ইয়াতে কেলেণ্ডাৰটো চালে গম পাবা তোমালোকে 1ৰ পৰা আৰম্ভ কৰি 31 লৈকে লিখা আছে কিন্তু 31 মাহ এইখন নহয় এইখন কিমান দিনীয়া মাহ এপ্ৰিলখন 30 দিনীয়া মাহ হয়নে গতিকে আমি 4 লৈকে চাম 30 লৈকে চাম অকল হৈছে এতিয়া চোৱা আমাক কিমানৰ পৰা আৰম্ভ কৰিব কৈছে 4 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হৈছে 4 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব কিমান দিনত শেষ পাব 31 দিনত শেষ পাব হয় না নহয় তো তেতিয়াহ'লে আমাৰ গোটেই 1ৰ পৰা 30 লৈকে কিমান দিন থাকে 30 দিন থাকে কিন্তু তাৰে আমি 4 এপ্ৰিলৰ পৰাহে ধৰিছো গতিকে আমাৰ কেইদিন বাদ যাব এদিন দুদিন আৰু 3 দিন 1 তাৰিখ 2 তাৰিখ আৰু 3 তাৰিখ বাদ যাব হৈছে গতিকে আমি 4 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে ধৰিলে আমি কিমান দিন পাম 30ৰ পৰা আমি 3 দিন বাদ দিম হৈছে 30ৰ পৰা আমি কেইদিন বাদ দিম 3 দিন বাদ দিম 30ৰ পৰা 3 দিন বাদ দিলে ইফালে 0 পৰা 3 নাযায় ইফালৰ পৰা 1 ধাৰ গ'ল হ'ল 10 10ৰ পৰা 3 গ'লে হ'ল 7 হৈছে 10ৰ পৰা 3 গ'লে 7 তাৰপিছত ইফালে থাকিল 3 আছিল 3 পৰা 1 গৈছে ইফালে থাকিল 2 হৈছে ইয়াতে নামিব 2 গতিকে আমি 4 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ ইয়াতে লিখিছো 4 এপ্ৰিলৰ পৰা এপ্ৰিল মাহত অৰ্থাৎ এপ্ৰিলখনলৈকে কিমান দিন থাকিব 27 দিন থাকিব হৈছে কিমান দিন থাকিব 27 দিন হ'ব 27 দিন একদম সহজ বুজিছা তোমালোকে
তাৰপিছত চোৱা আমাক কি কৈছে এপ্ৰিল চোৱা হা প্ৰথমতে কি আহিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পিছত কি আহিব মে আহিব হৈছে এপ্ৰিলৰ পিছত কি আহিব মে কিন্তু মেটো কোৱা নাই মেটো যে এপ্ৰিলৰ পৰা জুনলৈকে গৈছে মেটো সম্পূৰ্ণ থাকিব হয়নে মেটো সম্পূৰ্ণ গতিকে মেটো আমি কিমান আগত চাব লাগিব ইয়াতে কিহৰ পৰা আৰম্ভ হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে হয়নে মেটো এই উৎসাহটোত পৰিল হয় নে নহয় এনেকে অশটোত পৰিল এই অশটোত যিবিলাক পৰিব সেইবিলাকক কিমান কম আমি 31 দিনীয়া বুলি ধৰিম হৈছে কিমান দিনীয়া ধৰিম 31 দিনীয়া গতিকে মেটো আমাৰ কি হ'ব 31 দিনীয়া হ'ব হৈছে মেটো আমি ইয়াতে লিখিলো মে মাহত কিমান দিন 31 দিন হৈছে এতিয়া চোৱা 18 জুনলৈ জুন মাহত কিমান দিন থাকে সেইটো আমাক দৰকাৰ নাই কিমান গোটেই মাহটো ধৰিব দিয়া নাই নাইবা জুনৰ শেষলৈকে যাব দিয়া নাই কিমান অকল 18 জুনলৈকে যাব লাগে হৈছে ধৰা হ'ল এইখন জুন হৈছে জুন কিমান দিনলৈকে যাব লাগে 18 দিনলৈকে যাব লাগে ইফালে 30 থাকক 31 থাকক মোৰ কোনো ক'বলগীয়া নাই হৈছে কিমান দিনলৈকে চাব লাগে 18 দিনলৈকে চাব লাগে গতিকে 1ৰ পৰা 18 লৈকে কিমান দিন হ'ব অকল 18 দিনহে হ'ব বাকীখিনি আমাক দৰকাৰ নাই কাৰণ কি কৈছে 18 জুনলৈ কৈছে হৈছে 18 জুনলৈ 18 জুনলৈ মানে 1ৰ পৰা 18 তাৰিখলৈকেহে থাকিব হয়নে নহয় গতিকে কিমান দিন থাকিব 18 দিন একদম সহজ 18 দিন হৈছে চোৱা এতিয়া আমি ইয়াতে লিখিছো 4 এপ্ৰিলৰ পৰা এপ্ৰিল মাহত কিমান দিন 27 দিন হৈছে তাৰপিছত মে মাহত কিমান 31 দিন কাৰণ মে মাহখন সম্পূৰ্ণ কৰি লোৱা হৈছে তাৰপিছত 18 জুনলৈ জুন মাহত কিমান 18 দিন কাৰণ 18 তাৰিখলৈকেহে আছে পিছৰখিনি আমাক নালাগে গতিকে আমি কি 1ৰ পৰা 18 তাৰিখলৈকে কিমান দিন পাম 18 দিন পাম হৈছে এতিয়া আমি কি কৰিম মুঠতে ক'লে সদায় কি কৰিব লাগে যোগ কৰিব লাগে হৈছে 7 আৰু 1 8 8 আৰু 8 8 9 10 11 12 13 14 15 16 হৈছে 8 আৰু 8 16 হাতত থাকিল কিমান 1 হৈছে তাৰপিছত 2 3 5 5 1 6 1 7 76 দিন গতিকে আমি লিখিব লাগিব যে ইয়াতে চোৱা এতেকে আমি লিখিম 4 এপ্ৰিলৰ পৰা 18 জুনলৈ কিমান উত্তৰ পালো 76 দিন হৈছে এতেকে এইখিনি আমি লিখিছো 4 এপ্ৰিলৰ পৰা 18 জুনলৈ কিমান দিন 76 দিন একদম সহজ আকৌ এবাৰ তোমালোকক শিকাই দিছো এইটো কেনেকে গনে এনেকে ল'বা হাতটো লৈ পিনে এনেকে মুঠি কৰিবা হৈছে মুঠি কৰোতে দেখা পাবা যে এইখিনি তোমালোকৰ ওখ কেইটা হৈছে 4টা হৈছে আৰু বাকী বিলাক কি হৈছে মানে অলপ ফাক হৈছে গেপ হৈছে হে এইখিনি আমি যিবিলাক এনেকে পাহাৰ নিচিনা হৈ থাকে সেইবিলাকক কিমান বনো আমি 31 এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হৈছে এই যিবিলাক উঠা পৰিল সেইবিলাকত কি হয় 31 আৰু যিবিলাক অলপ এই গেপবিলাকত পৰিছে সেইবিলাক কি হ'ল আমাৰ 30 হৈছে একদম সহজ হৈছে 4 নম্বৰ কি আছে 7 জুলাইৰ পৰা 7 ডিচেম্বৰলৈ একে বছৰৰ কিমান দিন হৈছে 7 জুলাইৰ পৰা 7 ডিচেম্বৰলৈকে কিহত আৰম্ভ হৈছে জুলাইত আৰম্ভ হৈছে কিন্তু কিমান তাৰিখৰ পৰা 7 তাৰিখৰ পৰা এতিয়া আমি প্ৰথমে জানিব লাগিব যে জুলাই মাহখনত কিমান দিন থাকে হৈছে এতিয়া এনেকে ল'বা লৈ পিনে চোৱা ফাৰ্ষ্ট কিহৰে আৰম্ভ হয় জুনেৰে বোলে জানুৱাৰী আৰম্ভ হৈছে জানুৱাৰী তাৰপিছত এই গেপটো হ'ল ফেব্ৰুৱাৰী হৈছে এই গেপটো ফেব্ৰুৱাৰী তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই হৈছে জুলাইটো কিমান হ'ল এইটোত পৰিল হয় নে নহয় জুলাইটো ক'ত পৰিল এইটোত পৰিল এই পাহাৰ নিচিনাটোত পৰিলে কিমান হয় 31 হয় পাহাৰ নিচিনাটোত পৰিলে হয় 31 হৈছে চোৱা জুলাই মাহৰ গোটেই মাহটো কোৱা নাই জুলাই মাহৰ কিমানৰ পৰা কৈছে 7 জুলাইৰ পৰাহে কৈছে হয়নে 7 জুলাইৰ পৰা গতিকে 7টো এইটোহে হয় 7টো হয় নে নহয় 7টো এইটোৰ পৰা হয় আৰু জুলাই মাহখন কিমান মাহ হয় 31 মাহ হয় নে নহয় গতিকে 1ৰ পৰা 31 মাহৰ 31 দিনলৈকে থাকে 31 দিন তাৰপিছত আমাৰ 7 জুলাইৰ পৰা যিহেতু ধৰিছে আমাৰ কেইদিন বাদ যাব 1 2 3 4 5 6 এই 6 তাৰিখলৈকে আমাৰ কেইদিন বাদ যাব 6 দিন বাদ যাব গতিকে আমি 31ৰ পৰা কিমান দিন বিয়োগ কৰিম 6 দিন বিয়োগ কৰিম হৈছে 31ৰ পৰা আমি কেইদিন বিয়োগ কৰিম 6 দিন বিয়োগ কৰিম 31ৰ পৰা 6 1ৰ পৰা 6 নাযায় ইফালৰ পৰা 1 ধাৰ গ'লে হ'ল 11 1 2 3 4 5 6 7 8 9 10 11 পৰা কিমান বিয়োগ কৰিব লাগে 6 1 2 3 4 5 6 হৈছে কিমান বাকি থাকিল 1 2 3 4 5 3ৰ পৰা ইফালে 1 দিছিল ইয়াতে থাকিল 2 2ৰ পৰা 1 নাই গতিকে 2টো ইয়াতে নামি আহিব গতিকে আমি কিমান লিখিম 25 দিন হৈছে 7 জুলাইৰ পৰা 7 জুলাইলৈকে কিমান দিন লিখিম আমি 25 দিন হ'ব তাৰপিছত চোৱা ইয়াতে জুলাইটো শেষ পাইছে হয় নে নহয় জুলাইটো কোনখিনি শেষ পাইছে ইয়াতে গতিকে তাৰপিছত জুলাইৰ পিছত কি আহে আগষ্টটো এই এনেকুৱা
মানে পাহাৰ নিচিনাটোতে পৰিল হয়নে নহয় পাহাৰ নিচিনাটোত পৰিলে আমাৰ কিমান দিন হয় 31 দিন হয় হৈছে গতিকে আগষ্টটো কিমান হয় আগষ্ট 31 তাৰপিছত আগষ্টৰ পিছত পাব ছেপ্টেম্বৰ এইটোত পৰিব এইটোত হয় নে নহয় এনেকে যিবিলাকত পৰে তেতিয়া সেইবিলাকক কিমান দিন হয় 30 দিনীয়া তেতিয়াহ'লে ছেপ্টেম্বৰ কিমান ছেপ্টেম্বৰ এইটোত পৰিল গতিকে এইটো হ'ল 30 তাৰপিছত ছেপ্টেম্বৰ তাৰপিছত অক্টোবৰ এইটোত পৰিল হয় নে নহয় অক্টোবৰ এইটোত পৰিলে কিমান হ'ব 31 তাৰপিছত এইটো অক্টোবৰ তাৰপিছত নৱেম্বৰ এইটো মানে এই কিবাটোত পৰিব হয় নে নহয় ফাকটোত পৰিব হৈছে এতিয়া নৱেম্বৰটো তেতিয়াহ'লে কিমান হ'ব 30 দিন হ'ব হৈছে 30 দিন হ'ব তাৰপিছত চোৱা এতিয়া আমাক এই গোটেই ডিচেম্বৰ মাহটো নালাগে গোটেই ডিচেম্বৰ মাহটো নালাগে কিমান দিন লাগে আমাক 7 ডিচেম্বৰলৈকে হৈছে অকল 7টা দিনহে লাগে 7 তাৰিখলৈকে কিমান দিন 7 তাৰিখ এইটো চোৱা কিমান দিন লাগিব ধৰা হ'ল এইটো হ'ল আমাৰ ডিচেম্বৰ মাহত কিমান দিনলৈকে লাগে 7 দিন 1 2 3 4 5 6 7 গতিকে 7 তাৰিখলৈকে কেইটা দিন থাকিব 7 দিনহে থাকিব হয়নে নহয় গতিকে ইয়াতে আমি লিখিম 7 হ'ব এতিয়া চোৱা আমি যোগ কৰিম 5 1 6 6 1 7 আৰু 7 আৰু 7 7 1 2 3 4 5 6 7 7 আৰু 7 8 9 10 11 12 13 14 হৈছে 7 7 14 4 হাতত থাকিল 1 2 1 3 3 3 6 6 3 9 9 3 কিমান হ'ল আমাৰ 9 3 হ'ল আমাৰ 12 আৰু 3 হ'ল আমাৰ 15 হৈছে আমাৰ কিমান দিন হ'ব 154 দিন হ'ব কিমান দিন হ'ব 154 তাৰপিছত আমি ইয়াতে লিখিব পাৰিম এতেকে 7 জুলাইৰ পৰা 7 ডিচেম্বৰলৈ কিমান দিন আমাৰ 7 জুলাইৰ পৰা 7 ডিচেম্বৰলৈ আমাৰ 154 দিন হৈছে 154 দিন একদম সহজ হৈছে এইটো শিকি ল'বা যে যিবিলাকত পাহাৰ নিচিনা থাকে সদায় কি হয় 31 আৰু যিবিলাক ফাক থাকে সেইবিলাক কিমান হয় 30 হৈছে এইটো জানিলে তোমালোকে বুজি পাবা আৰু কেলেণ্ডাৰখন এবাৰ মনতে ভাবিবা যে এইটো 1ৰ পৰা কেতিয়াবা 31লৈকে থাকে কেতিয়াবা 30লৈকে থাকে এইখিনি চালে গম পাবা যে কিমান দিন আহে হৈছে একদম 5 নম্বৰত দিয়া আছে 2020 চনৰ 18 জানুৱাৰীৰ পৰা সেই বছৰৰ 10 জুনলৈ কিমান দিন গণনা কৰা হৈছে এটা কথা মন কৰা যে ইয়াতে চন দিয়া আছে হৈছে কিন্তু আগৰ বিলাকত চন দিয়া নাছিল চোৱা কোনো চন নাই হয় নে নহয় ইয়াৰ অৰ্থ কিবা এটা আছে যে ইয়াতে যে চন দিছে কিবা এটা ভাবিব দিছে তোমালোকক হৈছে চোৱা আমি দুটা বছৰ পাইছো এটা বছৰ হ'ল লিপ ইয়াৰ আৰু আনটো বছৰ হ'ল লিপ ইয়াৰ নহয় হয় নে নহয় লিপ ইয়াৰত কি হয় লিপ ইয়াৰত এটা কথা মন কৰিবা যে লিপ ইয়াৰত বিশেষ একো নহয় খালি এটা দিন বাঢ়ে কোনটো মাহত বাঢ়ে ফেব্ৰুৱাৰী মাহত এটা দিন বাঢ়ে হৈছে সাধাৰণতে ফেব্ৰুৱাৰী মাহ কিমান দিনীয়া হয় 28 দিনীয়া হয় কিন্তু লিপ ইয়াৰ বছৰ যিটো হয় সেইটোত ফেব্ৰুৱাৰী মাহটোত একদিন বাঢ়ে অৰ্থাৎ 29 দিনীয়া হৈ পৰে হয় নে নহয় ফেব্ৰুৱাৰী মাহটো কি হয় 29 দিনীয়া হয় হৈছে এতিয়া চোৱা এই বছৰটো লিপ ইয়াৰ হয় নে নহয় যিহেতু ইয়াতে জানুৱাৰীৰ পৰা জুনলৈকে কৈছে গতিকে জুনৰ পিছত ফেব্ৰুৱাৰী মাহ জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী মাহটো আহি পৰিব হয় নে নহয় ফেব্ৰুৱাৰীৰ মাহটো 28 দিনীয়া হ'ব নে 29 দিনীয়া হ'ব সেইটো কথা আমি জানিব লাগিব হৈছে চোৱা 2020টোক যদি লিপ ইয়াৰ বুলি জানিব লাগে তেতিয়াহ'লে আমি কিহেৰে হৰণ কৰিব লাগে 4ৰে হৰণ কৰিব লাগে হৈছে কিন্তু মোক ইয়াতে লিপ ইয়াৰ হয় নে নহয় তোমাক সেইটো প্ৰশ্ন উঠা নাই হয় নে নহয় প্ৰশ্ন সোধা নাই তোমালোকক খালি মানে কি কৰিব কৈছে দিন গণিব কৈছে গতিকে আমি এই 2020টোক আমি ইমানকে কৰি নাথাকো মই এটা কথা শিকাইছিলো যে 4ৰে সেইবোৰ সংখ্যা হৰণ যায় যিবোৰ সংখ্যাৰ শেষৰ অংক দুটাক হৰণ যায় হৈছে শেষৰ অংক ইয়াতে কি আছে এই সংখ্যাটোৰ শেষৰ অংক আছে 20ক 4ৰে হৰণ যায় নে নাযায় 20ক 4ৰে হৰণ যায় 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 16 4 5 গুণ 20 গতিকে 20ক 4ৰে হৰণ যায় গতিকে এই গোটেই সংখ্যাটোকো কিহেৰে হৰণ যাব 4ৰে হৰণ যাব গতিকে এই সংখ্যাটো কি হ'ব লিপ ইয়াৰ হৈ পৰিব আৰু লিপ ইয়াৰত কি থাকে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া থাকে হৈছে এতিয়া আমি প্ৰথমতে ফেব্ৰুৱাৰী মাহটো পিছত লিখিম আগত কি লিখিব লাগিব জানুৱাৰীৰ পৰা আৰম্ভ কৰিব লাগিব হৈছে জানুৱাৰী 18 জানুৱাৰী হৈছে 18 জানুৱাৰী চোৱা জানুৱাৰী ক'ত আহে এনেকে ল'বা তাৰপিছত এনেকে ল'বা ইয়াতে কেইটা পাহাৰ হ'ল 1 2 3 4টা আৰু বাকীবিলাক এনেকে আছে হৈছে এইবিলাক এতিয়া চোৱা জানুৱাৰীটো ক'ৰ পৰা আৰম্ভ হয় ইয়াৰ পৰা যিটো আৰম্ভ হয় সেইটো কি হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীটো এই পাহাৰটোত পৰে গতিকে জানুৱাৰীটো কিমান দিন হয় 31 দিনীয়া হয় নে নহয় এইখন ধৰা হ'ল 31 দিনীয়া হৈছে 31 দিনীয়া ইয়াতে কিমান দিন জানুৱাৰী 31 দিনীয়া হৈছে এতিয়া চোৱা আমাক কি হ'ল 18 জানুৱাৰীৰ পৰাহে কৈছে এইটো 18 হৈছে 18
জানুৱাৰীৰ পৰা এইফালৰখিনি ল'ব কৈছে 18 জানুৱাৰীৰ পৰা ইফালৰখিনি 31 জানুৱাৰীলৈকে হয় নহয় গোটেই মাহখন কিমান দিনীয়া 31 দিনীয়া তাৰে আমাক 17 তাৰিখলৈকে নালাগে হয় নে নহয় কিয় নালাগে কাৰণ আমি 18 তাৰিখৰ পৰা আৰম্ভ কৰিছো গতিকে 17 তাৰিখলৈকে কিমান দিন গ'ল আমাৰ 17 দিন গ'ল হৈছে গতিকে গোটেই মাহখনত থাকে 31 তাৰে পৰা আমি বিয়োগ কৰিম 17 হৈছে গোটেই মাহখন 31 তাৰে পৰা বিয়োগ কৰিম আমি 17 1ৰ পৰা 7 নাযায় ইফালে পৰা 1 ধাৰ গ'ল হ'ল 11 11ৰ পৰা 7 যাব হৈছে 11 আগত গণি ল'ম 1 2 3 4 5 6 7 8 9 10 11 11ৰ পৰা কিমান বিয়োগ কৰিব লাগে 7 1 2 3 4 5 6 7 কিমান বাকী থাকিব 1 2 3 4 হৈছে 4 এতিয়া চোৱা 3ৰ পৰা ইফালে 1 দিছে ইয়াত থাকিল 2 2ৰ পৰা 1 গ'লে 1 হৈছে তেতিয়াহ'লে আমি লিখিব পাৰিম যে 18 জানুৱাৰীৰ পৰা জানুৱাৰী মাহত কিমান দিন 14 দিন হৈছে জানুৱাৰী মাহত কিমান দিন 14 দিন তাৰপিছত চোৱা ফেব্ৰুৱাৰী মাহখন এতিয়া 2020 টো লিপ ইয়াৰ গতিকে ফেব্ৰুৱাৰী মাহটো 28 মাহ নহ'ব কিমান মাহ হ'ব মাহ নহয় কিমান 29 দিন হ'ব হৈছে ফেব্ৰুৱাৰী মাহত কিমান দিন হ'ব 29 দিন তাৰপিছত মাৰ্চ এতিয়া চোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কিমান মাৰ্চ পাহাৰত পৰিলে হ'ল 31 মাৰ্চ এপ্ৰিল গাঁতত পৰিলে আমাৰ 31 মাৰ্চ কি লিখি আছো প্ৰথমে জানুৱাৰী হৈছে জানুৱাৰী ঠিক আছে জানুৱাৰীখিনি ওলালো তাৰপিছত ফেব্ৰুৱাৰীটো ইয়াতে পৰিল ফেব্ৰুৱাৰীটো কিন্তু কি হয় 29 নাইবা 28 হয় ন তাৰপিছত আমি আকৌ পাহাৰত যাম 31 হৈছে 31 জানুৱাৰী পৰা মাৰ্চত 31 এপ্ৰিলত আমাৰ কিমান হ'ল এপ্ৰিলত আমাৰ 30 ঠিকে আছে হৈছে তাৰপিছত মে'টো আকৌ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'টো আকৌ পাহাৰত পৰিল হয় নে নহয় তেতিয়াহ'লে মে'টো কিমান হ'ব 31 ইয়া হৈছে তাৰপিছত চোৱা মে'ৰ পিছত জুন মাহ আহিল জুন মাহখনত 10 জুনলৈকেহে কৈছে জুন মাহখন কিমান দিনীয়া সেইটো আমাক দৰকাৰ নাই হৈছে কিমান দিনলৈকে কৈছে জুনলৈকে 10 জুনলৈকে হৈছে কিমান জুনলৈকে 10 জুনলৈকে 1ৰ পৰা 10লৈকে কেইদিন হ'ব 10 দিন হ'ব গতিকে আমি ইয়াতে কিমান দিন যোগ কৰিম 10 দিন যোগ কৰিম 10 জুনৰ পৰা জুন মাহত কিমান দিন 10 দিন হৈছে এতিয়া আমি যোগ কৰিম 4 আৰু 9 আৰু 4 কিমান হ'ব আমাৰ 9 4 হ'ল আমাৰ 13 13 একে 14 14 একে 15 15 5 আৰু থাকিল 1 1 2 3 3 3 6 6 3 9 9 3 12 12 একে 13 13 একে 14 হৈছে আমাৰ কিমান দিন পালো গতিকে আমি লিখিব পাৰিম যে 2020 চনৰ 18 জানুৱাৰীৰ পৰা সেই বছৰৰ 20 জুনলৈ কিমান দিন 2020 চনৰ 18 জানুৱাৰীৰ পৰা সেই বছৰৰ 10 জুনলৈ কিমান দিন 145 দিন 145 দিন হৈছে